হেল্ল' ফ্ৰেণ্ডছ, আজি এখন মাছৰ থালি লৈ আহিছোঁ। আৰু মাছ বুলি ক'লে বিলাহী আলুৰ লগত মাছৰ জোলকণৰ কথা আৰু কি ক'ব লাগিছে ন। এয়া বিলাহী কাটি ল'লোঁ, তাৰপাছতে মিক্সাৰত মই অলপমান ৰাফলি মাৰি লৈছোঁ, তাতে আদা নহৰু আৰু জলকীয়াও দি দিলোঁ। তাৰপাছত এয়া মাছ ফ্ৰাই কৰি ল'লোঁ, একেবাৰে সহজ। বিলাহী আলু আৰু এইবিলাক জোল আৰু আমাৰ সদায় হয়। তাৰপাছত মাছখিনি ফ্ৰাই কৰি হোৱাৰ পাছত এয়া মই অলপমান বৰিয়লা মাছ ফ্ৰাই কৰি ল'লোঁ। বৰিয়লা মাছটো আচলতে খাই বিৰাটেই ভাল পাওঁ, ইয়াতে বহুত কমেই ওলায়, কিন্তু ওলালেই আনে আৰু। তাৰপাছত এয়া তেলত মই পিঁয়াজ দি বিলাহীৰ পেষ্টখিনি দি দিলোঁ, আলু দি দিলোঁ আৰু অলপমান মাছৰ কণীও দি দিছোঁ দেই, ভাপতে সিজিবলৈ। তাৰপিছত এই বৰিয়লা মাছখিনি মই আচলতে পিটিকা বনাবলৈ লৈছোঁ অলপ। তাতে মই এয়া আমাৰ ককাই আগতে সৰুতে খাই থকা দেখোঁ, ইমান ভাল পাওঁ নহয়, তেওঁ খাই থাকিলে আমাৰো খাব মন যায়। আৰু এইফালে মই পিটিকাখিনিত জলকীয়া দিছোঁ, অলপমান মিঠাতেল দি দিছোঁ, কেঁচা মিঠাতেল। তাৰপাছত খৰিচা দি দিছোঁ। তেওঁ আকৌ টেঙা চেপি দিছিল, কিন্তু মোৰ ওচৰত কাজি নেমু নাছিল বাবে মই খৰিচাকে অকণমান দি দিলোঁ। তাৰপাছত এয়া মাছৰ জোল মোৰ হৈ গ'ল, তাতে ধনিয়া অলপ কাটি দি দিলোঁ। তাৰপাছত এইখন হৈছে মোৰ আজি সম্পূৰ্ণ মাছৰ থালিখন। আৰু ঘৰত গোটেইকেইটা মানুহ থাকিলে খাই বৰ ভাল লাগে।